আমি সকলোৱে জানো যে আজি শিৱৰাত্ৰি, গতিকে মই গা পা ধুই মেলি ৰেডি হৈ গ'লোঁ মন্দিৰলৈ যাবলৈ আৰু এইফালে লগত যাব অনুৰাগ আৰু দুয়ো গৈ পালোঁগৈ মন্দিৰত। ফাৰ্ষ্টতে দোকানত সোমালোঁ, চাকি কেইগছ ল'লোঁ, চাকি 3 গছ। তাৰপাছত দেখিছেনে এয়া ঘোটা আৰু ভাঙৰ লাৰুৱে মুখা কৰি আছে আৰু এয়া লোৱা নোলোৱা পিছত সিদ্ধান্ত হ'ব। ফাৰ্ষ্টতে চাকি গছ জ্বলাই আহোঁগৈ বুলি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এয়া চাকি কেইগছ জ্বলাই ল'লোঁ। একেবাৰতে চাকি কেইগছ ধুনীয়াকৈ জ্বলি উঠিলে। মনটো যে কিমান ভাল লাগিছিল। আপোনালোকৰ বাৰু হয়নে যেতিয়া একেবাৰতে চাকি কেইগছ জ্বলি যায় মনটো খুব বেছি ভাল লাগে। আৰু ঠিক আপোনালোকৰ যেনেদৰে ভাল লাগে আজিও মোৰ তেনেদৰেই ভাল লাগিছে। চাকি কেইগছ জ্বলাই হৈ গ'ল। তাৰপিছত জ্বলোৱাৰ পাল ধূপ। কিন্তু ভিতৰত বহুত বেছি ভিৰ, মানে পুৰোহিতসকলে পূজা কৰি আছে, গতিকে বাহিৰতে অলপ সময় অপেক্ষা কৰিব লাগিব। আৰু মিনি ব্লগটো ছেকেণ্ড পাৰ্ট হিচাপেও আপোনালোকৰ বাবে আগবঢ়াম, নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো, গতিকে ভাবিলোঁ আপোনালোকক শ্বৰ্টকৈ দেখুৱাম বা আপলোড দিম।